নমস্কাৰ বন্ধুসকল, হেল্প চি টেট এটেৰ জনলৈ আপোনালোকক স্বাগতম জনাই আজি আৰম্ভ কৰিবলৈ লৈছোঁ অসম টেট 2019 আপাৰ প্ৰাইমাৰী লেভেলৰ সমাজ বিজ্ঞানৰ সিৰিজ। এই সিৰিজত টেট চিলেবাছ অনুসৰি প্ৰত্যেকটো টপিকৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে এইটো সিৰিজত অংশগ্ৰহণ কৰিবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে সময়মতে নটিফিকেশ্যন পাবলৈ বেল আইকনত প্ৰেছ কৰক। হয় বন্ধুসকল, বলক দেৰি নকৰি আজিৰ এই টপিকটো আৰম্ভ কৰোঁ। আমাৰ পৃথিৱী। হয়, আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা আমাৰ যিখিনি দৰকাৰ, যিখিনি পইণ্ট আমাৰ জানিব দৰকাৰ সেইখিনি বিষয়ে আলোচনা কৰিম। প্ৰথমত হ'ল ষ্টাৰ বা তৰা। সাধাৰণতে আমি ৰাতিৰ আকাশত যিমানবোৰ উজ্জ্বল জ্যোতিষ্ক দেখা পাওঁ সেই উজ্জ্বল জ্যোতিষ্কবোৰক আমি তৰা বুলি কওঁ। অতীতৰ পৰা এই তৰাবিলাকক লৈ বিভিন্ন ধৰণৰ জল্পনা কল্পনা, বিভিন্ন ধৰণৰ সাধুকথা, বিভিন্ন ধৰণৰ পৌৰাণিক কাহিনী এইবিলাক চলি আছে। কিন্তু এতিয়া বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মহাকাশত বিভিন্ন বিষয়ে বিভিন্ন গৱেষণা, বিভিন্ন অভিযান এইবিলাকৰ পৰা আমি ন তথ্য বা সম্ভেদ লাভ কৰিছোঁ। সেই দিশৰ পৰা আমি ক'ব পাৰোঁ যে আমি আকাশত দেখা যিবোৰ তৰা আছে সেই তৰাবোৰৰ ভিতৰতেই কিছুমান নক্ষত্ৰ, কিছুমান গ্ৰহ আৰু কিছুমানক উপগ্ৰহ বুলি কোৱা হয়। তাৰ ভিতৰত আপোনালোকে চাব যে ৰাতিৰ আকাশত কিছুমান তৰা আছে, সেই তৰাবোৰ বহুত তিৰবিৰাই থকা দেখা যায়। সেই তিৰবিৰাই থকা তৰাবোৰে হ'ল নক্ষত্ৰ। নক্ষত্ৰৰ নিজা পোহৰ আছে। এই নিজা পোহৰ থকাৰ কাৰণেই বহুত বেছি তিৰবিৰাই থকা দেখা যায়। সূৰ্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ। সেয়ে ইয়াক আমি বহুত বেছি ডাঙৰকৈ দেখা পাওঁ। সূৰ্যতকৈও বহু ডাঙৰ কোনো নক্ষত্ৰ আমাৰ আকাশত আছে, কিন্তু আমি এই নক্ষত্ৰবোৰ আমাৰ পৰা কোটি কোটি কিলোমিটাৰ দূৰত থকা বাবে আমি এইবোৰক অতি সৰুকৈ দেখা পাওঁ। আৰু এটা কথা মন কৰিবলগীয়া যে সূৰ্যটো ইমানেই উত্তপ্ত যে সূৰ্যটোৰ উপৰি অংশৰ উত্তাপ হ'ল 6000 ডিগ্ৰী চেলচিয়াছ। এইটো আপোনালোকে মনত ৰাখিব যে পৃথিৱীৰ উপৰিভাগৰ যিটো উত্তাপ, সেই উত্তাপটো সূৰ্যৰ উপৰিভাগৰ যিটো উত্তাপ সেই উত্তাপটো হ'ল 6000 ডিগ্ৰী চেলচিয়াছ। আৰু ইয়াৰ বয়স হ'ল প্ৰায় 500 কোটি বছৰৰ ওচৰা ওচৰি। সূৰ্য হ'ল সকলো শক্তিৰ উৎস। ইয়াৰ বাবে পৃথিৱী এটা গ্ৰহ, এই গ্ৰহত জীৱন ধাৰণৰ সম্ভৱ হৈছে। পৃথিৱীত হোৱা দিন ৰাতি, ঋতু পৰিৱৰ্তন, বতৰ সাল সলনি এই সকলোবোৰ প্ৰধান কাৰণেই হৈছে সূৰ্য। দেন সৌৰজগত তাৰমানে সূৰ্যক লৈ যিটো আমাৰ জগত, সেই জগতটোকে আমি সৌৰজগত বুলি কোৱা হয়। এই সৌৰজগতত আমাৰ গ্ৰহ আছে, উপগ্ৰহ আছে, ধূমকেতু আছে, উল্কা আছে, গ্ৰহাণুপুঞ্জ আছে। এই সকলোবোৰ লৈ সূৰ্যৰ যিটো পৰিয়াল, সেই পৰিয়ালটোক আমি সৌৰজগত বুলি কওঁ। সৌৰজগতত আমাৰ যিবোৰ গ্ৰহ আছে এই গ্ৰহৰ বিষয়ে আমাৰ আলোচনা কৰা খুবেই গুৰুত্বপূৰ্ণ। দূৰত্ব অনুসৰি, ক্ৰম অনুসৰি আমাৰ গ্ৰহবোৰ হৈছে বুধ, শুক্ৰ, পৃথিৱী, মংগল, তাৰপিছত বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। বলক আমি এই গ্ৰহবোৰৰ বিষয়ে এটা থুলমূল আলোচনা কৰোঁ। সৌৰজগতৰ এই গ্ৰহবোৰৰ ভিতৰত বুধ হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। ই প্ৰায় সম্পূৰ্ণ গোলাকাৰ। সৌৰজগতৰ দূৰত্ব অনুসাৰে শুক্ৰ হৈছে দ্বিতীয় গ্ৰহ। শুক্ৰ গ্ৰহৰ ঘূৰণৰ অন্য গ্ৰহৰ ঘূৰণৰ ওলোটা। শুক্ৰ গ্ৰহ আৰু বেলেগ গ্ৰহৰ তুলনাত শুক্ৰ গ্ৰহ যিটো ৰিভলিউশ্যন কৰে সেই ৰিভলিউশ্যনটো হ'ল ওলোটা। যিটো ঘূৰণ, যিটো সূৰ্যৰ চাৰিওফালে ঘূৰে এইটো ওলোটা ফালে ঘূৰে, সেইটো পূবৰ পৰা পশ্চিমলৈ ঘূৰে আৰু বাকী গ্ৰহবিলাক পশ্চিমৰ পৰা পূবলৈ ঘূৰে। এইটো মনত ৰাখিব, এইটো এটা খুবেই ইম্পৰ্টেণ্ট কথা। আৰু শুক্ৰ গ্ৰহ আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে শুক্ৰ গ্ৰহ পৃথিৱীৰ লগত সাদৃশ্য থকাৰ কাৰণে পৃথিৱীৰ যমজ বুলি কোৱা হৈছে। আপোনালোকে এইটো কথা মনত ৰাখিব, শুক্ৰ পৃথিৱীৰ যমজ বুলিও কোৱা হৈছে। তাৰ উপৰিও শুক্ৰ গ্ৰহক পুৱতিৰ ভোটা তৰা আৰু সাজ ভোটা তৰা বা সাজলি ভোটা তৰা বুলিও জনা যায়। দেন আহিল পৃথিৱী হৈছে 3 নম্বৰ দূৰত্বৰ ফালৰ পৰা 3 নম্বৰত অৱস্থান কৰা গ্ৰহ আৰু চাইজৰ পৰা হ'ল 5 নম্বৰ গ্ৰহ পৃথিৱী। আৰু পৃথিৱীক ইউনিক গ্ৰহ বুলিও কৈছে, যিটো ইউনিক প্লেনেট বুলি কৈছে। আৰু পৃথিৱীত 2/3 অংশই ৱাটাৰ দি অৰ্থাৎ পানী দি আৱৰণ থকাৰ বাবে ইয়াক ব্লু প্লেনেট বুলিও কৈছে। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে 4ৰ্থ স্থানত অৱস্থান কৰা গ্ৰহটি হ'ল মংগল গ্ৰহ। এই মংগল গ্ৰহটো হ'ল ৰংচোৱা বৰণৰ। সৌৰজগতত বৃহত্তম গ্ৰহ হ'ল বৃহস্পতি। খালী চকুৰে বৃহস্পতি গ্ৰহক আকাশত দেখা যায়। বৃহস্পতি গ্ৰহৰ আয়তন পৃথিৱীৰ আয়তনৰ প্ৰায় 1370 গুণ ডাঙৰ। এইটো আপোনালোকে মনত ৰাখিব যে বৃহস্পতি গ্ৰহৰ আয়তন পৃথিৱীৰ আয়তনতকৈ
1317 গুণ ডাঙৰ। সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব 5ম স্থানত। আৰু এটা খুবেই গুৰুত্বপূৰ্ণ কথা যে শনি, ইউৰেনাছ আৰু নেপচুন, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন এই 4টা গ্ৰহৰ আঙুঠি আছে। সেইটো কথা আপোনালোকে মনত ৰাখিব যে এই 4টা গ্ৰহৰ আঙুঠি আছে। আৰু দেন প্লুটোৰ বিষয়ে আমি আলোচনা কৰিম। (2006 চনৰ আগষ্ট মাহত আপোনালোকে মনত ৰাখিব 2006 চনৰ আগষ্ট মাহলৈকে প্লুটোক সৌৰজগতৰ 9ম গ্ৰহ হিচাপে জনা গৈছিল। কিন্তু 2006 চনৰ পিছত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই প্লুটো গ্ৰহক অন্য গ্ৰহৰ দৰে নকৈ এটা বাওনা গ্ৰহ বুলি কৈছিল। আপোনালোকে মনত ৰাখিব যে প্লুটো গ্ৰহক এতিয়া গ্ৰহ বুলি নকৈ 2006 চনৰ পিছৰ পৰা কি কৈছে, এটা বাওনা গ্ৰহ বুলি কৈছে। কি কাৰণত কোৱা হৈছে যে এই গ্ৰহ নিজ কক্ষপথেদি ঘূৰাৰ উপৰিও আন গ্ৰহৰ কক্ষপথেদিও ঘূৰা দেখা যায়, গতিকে এই গ্ৰহক এটা প্ৰকৃত গ্ৰহ বুলি কোৱা নাযায়। এতিয়া মই এটা চাৰ্ট ইনচাৰ্ট কৰিছোঁ, সেই চাৰ্টটো আপোনালোকে চাব। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে গ্ৰহৰ নাম, তাৰপিছত সূৰ্য গ্ৰহবোৰৰ সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ লোৱা সময়, গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য আৰু উপগ্ৰহৰ সংখ্যা। এই চাৰ্টটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ভালকৈ পঢ়িব। দেন এষ্ট্ৰইড হ'ল গ্ৰহাণুপুঞ্জ। যিবিলাক গ্ৰহাণুপুঞ্জ আছে সেই গ্ৰহাণুপুঞ্জবোৰ হ'ল যে বৃহস্পতি আৰু মংগল গ্ৰহৰ মাজত। ইয়াতে আপোনালোকে চিত্ৰত চাওক, এইটো এষ্ট্ৰইড বেল্ট। যিটো বৃহস্পতি আৰু মংগল গ্ৰহ আছে, সেই বৃহস্পতি আৰু মংগল গ্ৰহৰ মাজত সেই আমাৰ গ্ৰহাণুপুঞ্জবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। আৰু সৌৰজগতত আৰু কিছুমান পদাৰ্থ আছে, আৰু কিছুমান কাৰ্য আছে যিবিলাক মেটৰয়েডছ বুলি কোৱা হয়। মেটৰয়েডছ হ'ল ধূমকেতু। ধূমকেতু হ'ল যিবিলাক আমি আকাশত দেখা, আমি শুনিছোঁ যে পপীয়া তৰা বা উল্কা, এইবাৰ হঠাৎ তীব্ৰ বেগেৰে পৃথিৱীলৈ নামি অহাত সেইবিলাক উল্কাপিণ্ডত পৰিণত হয়। গোটেই বিশ্বব্ৰহ্মাণ্ডত অলেখ তৰা বা জ্যোতিষ্ক আছে, কিন্তু এনে তৰাবোৰ সমানে সিঁচৰতি হৈ থকা নাই। কোনোবা অংশত বহুতো তৰা ওচৰা ওচৰিকৈ আছে, আকৌ কোনোবা অংশত কোনোবা অংশত এটা তৰাও নাই। এইদৰে বহুতো তৰা থোপ খাই থকা অঞ্চলটোক তাৰকা ৰাজ্য বুলি কোৱা হয়। এনেধৰণৰ অসংখ্য তাৰকা ৰাজ্যৰে গঠিত হয় এখন বিশ্ব ব্ৰহ্মাণ্ড। অলেখ তাৰকা ৰাজ্যৰ মাজত হাতীপতি তাৰকা ৰাজ্য হ'ল আমাৰ যিটো তাৰকা ৰাজ্য, সেইটো হ'ল হাতীপতি তাৰকা ৰাজ্য, আপোনালোকে মনত ৰাখিব। দেন ছেটেলাইট, উপগ্ৰহ। আমাৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ হ'ল চন্দ্ৰ। এই চন্দ্ৰ আমাৰ পৃথিৱীৰ পৰা 3,84,400 কিলোমিটাৰ দূৰত আছে। এটা কথা মনত ৰাখিব যে আমাৰ যিটো উপগ্ৰহ চন্দ্ৰ, সেই চন্দ্ৰটো আমাৰ পৰা অৰ্থাৎ পৃথিৱীৰ পৰা 3,48,400 কিলোমিটাৰ দূৰত আছে। আৰু এটা কথা মনত ৰাখিব যে আমি চন্দ্ৰটোৰ কেতিয়াও দুয়োটা পিঠিয়ে দেখা নাপাওঁ, আমি চন্দ্ৰটোৰ অকল এটা পিঠিয়ে দেখা পাওঁ। এইটোৰ কাৰণ হ'ল কি, যে চন্দ্ৰ এটা যেতিয়া পৃথিৱীৰ চাৰিওপিনে ঘূৰে তেতিয়া 27 ডেজ লাগে। সেই 27 ডেজটো আৰু সেই চন্দ্ৰটো নিজৰ কক্ষপথত বা নিজে যিটো ঘূৰাৰ যিটো টাইম লয়, সেই টাইমটো সেই ছেম টাইমে লয়, মানে 27 ডেজে লয়। সেইকাৰণে আমি এই চন্দ্ৰটোৰ এটা পৃষ্ঠাহে লক্ষ্য কৰিব পাৰোঁ। তাৰ ভিতৰত মেড কিছুমান ছেটেলাইট আছে যিবোৰ আমাৰ ভাৰতবৰ্ষই প্ৰেৰণ কৰিছিল। তাৰ ভিতৰত ইনচান, ISR, ইডুছেট ইত্যাদি। গতিকে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্টত জনাব। আৰু যদি আপোনালোকে নতুন ভিডিঅ' বিচাৰে তেতিয়াহ'লে কমেণ্টত জনাই দিব, মই আৰু নতুন ভিডিঅ' বনাম। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।